Hey guys, welcome back to my YouTube channel. আজি হকচোন আমাৰ বাৰীখন চাও। ইয়া বিলাহী দেখিছে না কিমান ডাঙৰ ডাঙৰ লাগিছে। ইয়া হৈছে বিন। এইবোৰ চাওক বিলাহী কিমান কিমান লাগিছে চাব দেই। এইবোৰ চাওক এইকেইজোপা বিন হয়। এয়া ডাংপতি আৰু এইবোৰ বিলাহী দেখক চাওক। এইবোৰ বিলাহী চবতে বিলাহীয়ে মানে যিমান দেখিব বিলাহীয়ে দেখিব বেছিকৈ। আৰু এইবোৰ বিলাহী মানে বেছি। এইটো হ'ল কণ বিলাহী হা। এইটো পিটিকি খাবলৈ বহুত ধুনীয়া। কচু দাইলত যদি দিয়ে না খাবলৈ ইমান টেষ্টি লাগে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। এইজোপা বিলাহী এজোপা বৰ বিলাহী। আৰু এইবোৰ ইয়াত জাতিলাও পুলি দিছে। এইবোৰ ইয়াত ভাঙৰ পুলি দিছে। সেইফালে এইবোৰ কচু দিছে। আৰু এইটো আমাৰ নেচাৰটো দেখাইছোঁ আপোনালোক সকলোকে। এইটো আমাৰ পুখুৰী। এইটো পুখুৰী খান্দি থৈছে। ফিচাৰী মানে পুখুৰী নহয়। ইয়াত মাছ আছে মানে বহুত ডাঙৰ ডাঙৰ মাছ থৈছে মানে জীয়াইছিলে। আৰু সেইফালে আমাৰ তাত বাহঁতে কাম কৰি আছে। মা কাম কৰি আছে হা। আৰু এয়া ভণ্টি ইউটিউব চেনেল গাৰ্ল একদম। এইবোৰ আমাৰ বোলো আজি বাৰীখন দেখাই দিওঁ আপোনালোকক চাওক। এইজোপা জলকীয়া সৰু গছ। এইজোপা লাগিছে চাব হা। এয়া চাওক লাগিছে দিছে। আৰু এইবোৰ চব জলকীয়া। এইজোপা খালি বিলাহী দেই। বিলাহী গছজোপা সেইজোপা আমাৰ পপাৰ কাৰণে ভাং। আৰু এইবোৰ জলকীয়া আৰু আপোনালোকক দেখাম এতিয়া নতুন বস্তু চাব দেই। বিলাহী বেঙেনা গছজোপা দেখিছা সৰু কিন্তু বেঙেনা লাগি আছে দেখিছে কেনেকুৱা। মানে আমি অনলাইনত কিনি অনা গছ হা। অনলাইনৰ গছ সেইকাৰণে এনেকুৱা বেঙেনা দেখিছে। এইটো দীঘল বেঙেনা। এইটো থুপুকা বেঙেনা আছিলে। এইটো দীঘল বেঙেনা। বেঙেনাটো চাব আপুনি হা চাইজটো কেনেকুৱা। এইটো দীঘল বেঙেনা কয়। এইটো দীঘল বেঙেনা হয়। বহুত লাগিছে কৈছে। এইবোৰ বেঙেনা ঢেৰ লাগিছে ঢেৰ। এইবোৰ ফলিছে বেঙেনা আৰু লাগিছে। এইটো থুপুকা বেঙেনা চাওক গাইছ। এইটো থুপুকা বেঙেনা বহুত ডাঙৰ দেখিছে। এইটো থুপুকা খাবগৈ পৰা হ'ব কাইলৈ পৰহিলৈ মানে। আৰু এইবোৰ বিলাহী আছে। এইটো থুপুকা বেঙেনা। ইয়াতো বেঙেনা লাগিছে চাব হা। এয়া চাওক ক'ত লাগিছেগৈ বেঙেনা গৈ পিনি। এইটো হৈছে বিন গছ। এয়া কলগছ। এইজোপা হ'ল আমাৰ জাতিলাও গছ। জাতিলাও লাগিছে গাইছ কিমান ডাঙৰ ডাঙৰ জাতিলাও লাগি আছে। আৰু সেয়া আমাৰ মাদাৰে ইয়াৰ পৰা বাৰীত কাম কৰি আছে। এইবোৰ লাও চাওক। এইবোৰ পানী লাও দেখিছে নহয় গাইছ। কিমান লাগিছে। বহুত ফুলিছে খালি এটা লগা নাই। আৰু আমি খালোঁ মানে বহুতকেইটা খালোঁগৈ। আৰু এয়া একদম পূৰা আৰু এয়া মায়ে বিলাহী গছ চুইছে চাব আপোনালোকৰ বিলাহী কেনেকুৱা লাগিছে। এয়া চাওক বিলাহী বা এনেকুৱা ক'ৰবাত লগা দেখিছে আপোনালোকে চাওক। এনে গছ পৰি গৈছে হাউলি গৈছে। চাওক কেনেকৈ লাগিছে দেখিছে। এইবোৰ কলগছ কাইলৈ পৰহিলৈ ইয়াত কল লাগিব। ইমান সৰু হৈ থাকোঁতে এইজোপা কলগছত কল লাগিলে এবাৰ আমি খাই গ'লোঁ বাৰু। জাহাজী কলৰ গছ। সেইবোৰ বিলাহী গছ যেনিয়ে তেনিয়ে বিলাহীয়ে দেখিব মুঠতে বিলাহী। এইজোপা আমাৰ জাতিলাওজোপা। আৰু এখন আমাৰ পথাৰখন একদম পূৰা ধুনীয়া ভিউ এটা দেখক চাই লওক। এয়া দেখিছে। আৰু দেখাম ৰখি থাকক। মটৰ লাগিছে নেকি। আৰু ইয়াত দেখক চাওক গাইছ। এয়া আমাৰ বাহঁত আহিছে। নেচাৰেল একদম। সেইবোৰ নেচাৰেল গোবৰ দিয়াৰ কাৰণে ইমান ভাল হৈছে খেতি। ৰাসায়নিক সাৰ এয়া চাওক গাইছ। এয়া আমাৰ পথাৰত এয়া বা আহি উপস্থিত হৈছে বৰ্তমান। এয়া দেখিছে। আৰু সেয়া আমাৰ ব্ৰাদাৰ আহিছে। আৰু এইবোৰ আমি লাই শাক নহয় কি শাক বুলি কয় পালেং শাক। আমি মাছৰ লগত ফুলিছে হয়। সেয়া চাওক আপোনালোকে ইয়াত হেৰি কৰিছে। ৰঙালাও বিন দেখিলোঁ। এয়া আমাৰ পপাৰ কাৰণে ফাদাৰৰ কাৰণে কৰা হৈছে বিন গছ নহয় ভাং গছ। আৰু এইবিলাক চাওক এয়া বিলাহী আপুনি যেনিয়ে দেখিব তেনে বিলাহীয়ে দেখিব। আৰু ৰঙালাও আমি দেখাইছোঁ। আৰু এইফালে আমাৰ বাক দেখিলে আপুনি এয়া মাদাৰ। এই বিলাহীটো নক'বই নালাগে মানে আপোনালোকে মুখ নলগাব আকৌ গাইছ। আৰু আপোনালোকে ট্ৰাক চাক লৈ আহিব যদি বিলাহী আপোনালোকক লাগে কণ্টেক্ট কৰিব মোৰ লগত। মাছ দি আছে পুখুৰীত মাছো আছে আপোনালোকৰ। আমি ফাৰ্ম খোলাৰ কথা ভাবি আছোঁ। এই বিলাহী দেখাইছে দেখিছেনে আপোনালোকে চবে চাওক। এয়া চাওক এতিয়া আমি সূৰ্যটোক দেখুৱাই হেপ্পী এণ্ডিং কৰিছোঁ। বাই বাই গাইছ।